হাই গাইজ নমস্কাৰ মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি ব্লগটো এইখিনিৰ পৰা আৰম্ভ কৰিছোঁ দেৱালীৰ পিছৰ পৰা বহুত দিন ভিডিঅ' দিয়া হোৱা নাই এইটো ভিডিঅ' চাগে বহুত দিনৰ পিছতে যাবগৈ ভিডিঅ'টো মানে স্কুল বহি আছে যিহেতু সময় মিলাব পৰা নাই স্কুলৰ টেষ্টটো লৈ আছে পঢ়াইও আছে যিহেতু ঘৰতো পঢ়িব অকণ লাগিবই সেইকাৰণে টাইম উলিয়াব পৰা নাই আজৰি টাইম উলিয়াই পেলাই এতিয়া বাজিছে 5টা বাজি গৈছে 5:15 হৈছে এতিয়া অকণমান টাইম উলিয়াই আপোনালোকক ভিডিঅ'টো কৰিছোঁ তে আজি ব্লগটো আৰম্ভ কৰোঁ তে মই কথাৰে ব্লগখিনি আৰম্ভ মানে ছবিৰ কথাৰে আৰম্ভ কৰোঁ তে আজিও কথাৰে আৰম্ভ কৰিছোঁ লগতে দুটামান কথা আছে আজি যিহেতু আপুনি মোৰ ফাৰ্ষ্ট ব্লগটো চাইছে যদি চোৱা নাই তে চাবগৈ ইমান এটা ভাল হোৱা নাই গম পাওঁ কিন্তু তেও চাবচোন তাত যে মই বৃষ্টিক দেখুৱাইছিলোঁ বৃষ্টি ভাবিব যদি কোনোবা এতিয়া চাই পেলাই লিংকটো বিচাৰিছে চেনেলটো তাই নাপাব কিয় জানে কাৰণ কিছুমানত মই তাই ভিডিঅ' লিংক দি থৈছোঁ কিন্তু সেই ভিডিঅ' লিংকখিনি এতিয়া বিচাৰিলে আপোনালোকে নাপাব কিয় তাই চেনেলটো ডিলিট হৈ গ'ল আৰু মোৰ প্ৰেংক কলৰ ভিডিঅ'টো চাইছে যদি প্ৰেংক কলৰ যোনটো সুমিত আছিল সি তাৰো মানে ইউটিউব চেনেলটো ডিলিট হৈ গ'ল চবৰে ডিলিট হৈ গৈছে কিন্তু মই যে সুকৃতৰটো দিছোঁ সুকৃতৰ আছে কিন্তু সুকৃতে ভিডিঅ'ই নিদিয়ে তেনেকৈ তো কেনেকৈ গ্ৰ' হ'ব তাৰ কথা বাদ দিয়ক তে আপোনালোকে যদি এতিয়া বিচাৰেগৈ কিন্তু সিহঁতৰ চেনেল দুটা একদম নাপাব জানো খোলে নে নাই সেইটোতো মই নেজানিমেই তে এইটো এটা কথা আছিলে তে আজি ব্লগটোৰ পৰা আৰম্ভ কৰিছোঁ জানো কি হয় আজি স্কুল বহিছিল কাইলৈ বন্ধ আজি হৈছে বৃহস্পতিবাৰ কাইলৈ শুক্ৰবাৰ বিশেষটো নহয় ব্লগটোত গম পাওঁ যদি মাজতে ওলাই যায়তো ভালেই নহ'বই কিন্তু চাই লওঁ আৰু মই মাজতে মেক্সটা কাটক আৰু ইনষ্টাগ্ৰামত এটা ভিডিঅ' দিছিলোঁ মোৰ ইউটিউবটোৰ কথা তেও নাবাঢ়ে মোৰ ইউটিউবত লাহে লাহে ইনষ্টাগ্ৰামত বাঢ়িছে কিন্তু ইনষ্টাগ্ৰামত বহুত লাহে লাহেকৈ বাঢ়িছে গ্ৰ' হৈছে আৰু কিন্তু মেক্সটা কাটকত ফুল হৈ গৈছে আৰু এদিন মই এনে কাম এটা কৰিলোঁ এই চাকিটো দেখিছেনে এই চাকিটো মই পেইণ্ট কৰি দিলোঁ এনেই আৰু ডিজাইন দি এইবিলাক টাইম পাছ কৰি থাকোঁ কিন্তু ভিডিঅ' কৰা একদম নহয় এতিয়া আজি কি হয় দেখুৱাই যাম এতিয়া মই কেইটামান ভিডিঅ' বনাই লওঁ তাৰপিছত কাইলৈ দেখুৱাই যাম আপোনালোকক আজি যদি একো নহয় আপোনালোকক চাগে নেদেখুৱাম আপোনালোকক মই গান দিম বুলি একদম আপোনালোকে চাগে জানুৱাৰী মানত পাবগৈ জানেনে কাৰণ মোৰ এক্সামো পাবহি এতিয়া আৰু 1 মান্থ আছে ডিচেম্বৰত হ'ব 3rd ইউনিট টেষ্ট চ' মানে কেনেকৈ মানে হ'ব আৰু গানটো এতিয়াতো নহ'বই স্কুলৰো এটা আছে তাৰপিছত তেনেকৈ ব্লগ দি যাম চাই যাব তাৰপিছত যেতিয়া পৰীক্ষা হৈ বন্ধ হ'ব তেতিয়া আপোনালোকলৈ শ্বৰ্ট ফিল্মছ তাৰপিছত কভাৰ ছংছ আপোনালোকলৈ লৈ আহিম তেতিয়া কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক আপোনালোকে অবভিয়াছলি দেখিবই সোনকালে ছাবস্ক্ৰাইব কৰি থওক তলতে যাওক ছাবস্ক্ৰাইবটো লিখা আছে তাতে ক্লিক কৰক কাষতে বেলটো দবাওক আৰু অল কৰি দিব তেতিয়াহে আৰু কোনোখন কমেণ্ট কৰি দিব আৰু মোৰ চেনেলটোত যাব গৈ পেলাই চাবচোন ভিডিঅ'বিলাক আগৰ কেনেকুৱা পায় মোক জনাব যদি কোনোবা নতুন আছে তেনেকৈতো ভিউজ নাহে বাৰু সেইকাৰণে কোনোবাই যদি চাইছে প্লিজ ভিউজবিলাক বঢ়াই দিবচোন আপোনালোকৰ মৰম মোৰ এতিয়া বহুত প্ৰয়োজন চ' গাইজ প্লিজ ছাপোৰ্ট মি গোটেইখিনি ভিডিঅ'তে কৈ আহিছোঁ তেও মানে ভিউজ নাবাঢ়াই হৈছে লাইকছ ছাবস্ক্ৰাইবাৰো নাবাঢ়া হৈছে প্লিজ বঢ়াব এতিয়া মানে বহুত ছাপোৰ্টৰ দৰকাৰ প্লিজ আপোনালোকে ছাপোৰ্ট কৰি যাব এতিয়া আকৌ অকণ পিছত লগ পাম আপোনালোকক হেল্ল' গাইজ গুড মৰ্ণিং এতিয়া বাৰু গুড মৰ্ণিং হৈ থকা 11:30 বাজিছে আৰু কালিৰ পৰা ভিডিঅ' কৰা হোৱা নাই ভাবিছোঁ অকণ ভিডিঅ' কৰি দিওঁ
তুমি লালাহি তে গাইজ কালিৰ পৰা ভিডিঅ' কাৰণে সেইকাৰণে ভাবিলোঁ অকণমান কৰি দিওঁ এনেই বেলেগ একো নাই ক'লৈকো যোৱাও নাই মানে একো হোৱাও নাই চাই লওঁ আজিৰ দিনটো কিমান দীঘল ভিডিঅ'টো বাৰু কথালেই হ'ব আজি চাগে টকিং ব্লগ তেনেকুৱা হ'ব আৰু Oh, let me up with a bright smile on now. Put me in the dark, so won't get lost now. To the moonlight, eyes you. Hi guys, এতিয়া আবেলি হৈছে আৰু মই খুব কমে ভিডিঅ' কৰিছোঁ কিন্তু ভিডিঅ' কৰি মথনি কটন কেণ্ডি খোৱা দেখুৱালোঁ তাৰপিছত ডাৰ্ক ফেণ্টাষ্টিক খোৱা দেখুৱালোঁ আৰু যে মই চুলিখিনি কাটি দিলোঁ চাওক কেনেকুৱা লাগিছে চেলনখন আছিলোঁ ঘৰতে কাটিলোঁ সেইকাৰণে ভিডিঅ' নকৰিলোঁ চাই লওঁ কাইলৈ স্কুল আছে ভিডিঅ'টো চাই লওঁ কিমান দীঘল আছে তেতিয়া এডিট কৰিম তে ভিডিঅ'টো লাষ্টলৈকে চাই যাব যদি ইমান এটা ভাল গাইজ আপোনালোকে দেখিলেতো মেজিক এইটো কোনো মেজিক নহয় এডিটিং ভিডিঅ' গম পাবই চবেই বাৰু অকণমান আজি বেলেগ এটা কৰিলোঁ আৰু তে মেকটো লগাই ল'লোঁ আৰু এতিয়া অকণমান কথা ক'ম মই এতিয়া কি কৰি আছোঁ জানে মই পঢ়ি আছোঁ এতিয়া মানে স্কুলত বহুত কেইটামান টেষ্ট আহিব এতিয়া যিহেতু ডিচেম্বৰ পৰীক্ষা টেষ্টটো ল'বই ন তে ল'বই গাইজ ভিডিঅ'টো যেনে কৰাই হোৱা নাই আৰু আজি হৈছে চিলড্ৰেনছ ডে হেপ্পী চিলড্ৰেনছ ডে মোৰ সমানৰ মোৰ সৰু বা মোতকৈ ডাঙৰ চবলৈকে হেপ্পী চিলড্ৰেনছ ডে চ' আজি শিশু দিৱসৰ কাৰণে য'ত পাতিছিলে তাত আছিলে চিত্ৰাংকন প্ৰতিযোগিতা আৰ্ট কম্পিটিশ্যন চ' তাত মই পালোঁ 5th প্ৰাইজ আৰু ভালকৈ দেখাই দিম এখন পালোঁ মানপত্ৰ এখন পালোঁ চ' 5th প্ৰাইজ পালোঁ পঞ্চম মই হ'লোঁ পঞ্চম স্থান লাভ কৰিলোঁ চ' তাৰ কাৰণে তাৰ দিনৰ পৰা মোক এইটো আৰু কিবা খাবলৈ আৰু পেকেট লাঞ্চ হিচাপে দিছে চ' গাইজ তাত মই মানে গ'লোঁ গৈ পেলাই বহুত ফটকো গ'লোঁ মই যাম বুলি ভাবা এজন নাছিলোঁ কৈছিলোঁ কিন্তু গ'লোঁ আৰু তাত কিবা ফাংচন হ'ল চাব নাপালোঁ ইয়াত আমাৰ ঘৰত আজি বহুত আলহী আহিছে কিয় পাপাৰ লগৰ আহিছে অথনি আমাৰ মামাহঁত আহিলে মামীহঁত তাৰপিছত আৰু আলহী আছে আমাৰ যোনজন বৰ্তা হয় বৰ্তা মানে আহিছে কাকিৰ পৰা আছে ধেৰ আলহী আৰু ঘৰখনত চ' ভিডিঅ' কৰিব টাইম নোপোৱা হৈছোঁ তাত যদি কিবা পাপাই ভিডিঅ' কৰিছিল যদি কৰিছিল লগাই দিম বাৰু মই যদি কৰা নাই উপায় নাই চ' তাত ড্ৰয়িংটো যে আপোনালোকক দেখাব মন গৈছিল কিন্তু এতিয়া ড্ৰয়িংখন মই এতিয়া আনিব নোৱাৰিলোঁ যিহেতু চাওঁ তাকে পাপাক সুধিম যদি পাপা তাত ফটো আছে নেকি তাত তে ভিডিঅ'টো ভাবিছোঁ কিমাননো কি ক'ম কথাই ব্লগ হ'ল আৰু